হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। চাদৰ এখনত কেনেদৰে দহি গুঠিব পাৰি তাকেই আজি আপোনালোকক দেখাইছোঁ। চাদৰখনত দহি গুঠিবৰ কাৰণে মই এনেচা সূতা লৈছোঁ আৰু এটা গুলি সূতা লৈছোঁ আৰু চাদৰখনৰ তলটো মই চিলাই লৈছোঁ আৰু এটা বেজি লৈছোঁ। আপোনালোকে এনেকুৱা দলি গুলিও ল'ব পাৰে, মই নেচা সূতাই কৰিম। আৰু এতিয়া মই গাঁঠি দি থোৱা সূতাকেইডাল কাটি লৈছোঁ। সূতাখিনি কাটি লোৱাৰ পিছত মই এতিয়া সূতাখিনিৰ মাজতে দুভাগ কৰি ল'ম। আৰু মই এনেদৰে অলপ অলপ কৰি লৈছোঁ। আৰু এতিয়া মই বেজি এটা সূতাডাল ভৰাই ল'ম। সূতাডাল ভৰাই লৈ মই এতিয়া সমানকৈ লৈ গাঁঠি এটা দি ল'ম। আৰু মই এতিয়া এটা ছাইডৰ পৰা দহিখিনি বাতি যাম। এনেদৰে কৰিলে মই তিনিটা গাঁঠি দিম। গাঁঠিকেইটা টান টানকৈ দিব, ঢিলা হ'লে বেয়া হ'ব। আৰু এনেদৰে মই এতিয়া সূতাখিনি দি দিম ওপৰত। আকৌ মই এনেদৰে তিনিটা গাঁঠি দি দিম। গাঁঠিটো কিন্তু টান টানকৈ দিব, ঢিলাকৈ নিদিব। আৰু মই এনেদৰে ধুনীয়াকৈ গাঁঠি দি ল'ম। আৰু এতিয়া মই সমানকৈ কাটি লৈছোঁ। দেখিছে কিমান ধুনীয়া হৈছে। আৰু এনেকৈ মই কাঠি এডালত জোখ দি লৈছোঁ। আগৰ নিচিনাকৈ আকৌ ঠিক তেনেদৰে তিনিটা কাঠি দি লৈছোঁ। কাঠিকেইটা তিনিটাতকৈ বেছিও দিব পাৰে, একো কথা নাই। আগতো যেনেদৰে কৰিছিলোঁ ঠিক তেনেদৰে কৰি দিছোঁ। এতিয়া মই সমানকৈ কাটি দিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক জনাব। আপোনালোকে যদি মোৰ চেনেললৈ নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।